গান ভাল লাগে জানো তোমাক ভাল লাগে জানো ভালে লাগে দেউতা আপোনাক কিমানবাৰ ক'ব লাগে এই গেলা উপা খাই বাটৰ ফালে ওলাই নাহিব মানুহে ভাল বুলি নকয় নহয় তোৰ কি হ'ল মই খাইছো তোৰ কিবা হ'ল তোৰ যদি কিবা দিগদাৰী হৈছে তই এইফালে যা মই এইফালে যাম আৰু কিবা হৈছে নে কিবা প্ৰয়োজন আছে নেকি যি সন্মান কৰা আছিলে হেৰুৱালে এতিয়া মোৰ সন্মানকনো হেৰুৱাব বিচাৰিছো কিহৰ সন্মান হে আমাৰ দুখীয়া মানুহৰ সন্মান আছে নেকি তুমি মোক কি কথা কৈছা হে বলক দেউতা ঘৰলৈ বলক মূৰ্খ মানুহৰ চৰিত্ৰ কথা জানো নহয় মই নাজানো মই মোক কোনে নিব পাৰে মই চাওঁচোন আপুনি যদি মোৰ এতিয়া ঘৰলৈ নাযায় মই পাহৰি যাম মোৰ দেউতা এজন আছিল মই চিৰদিনৰ বাবে যামগৈ দেউতা আপোনাৰ ওচৰলৈ আৰু কেতিয়াও ঘূৰি যাব যা যা ইয়াত কোন আছে বচোৱা মোক খুলি দিয়া ঐ চব কিয় ইমান চিঞৰি আছ ইয়াততো কোনোবা না শুনিব নাতো কোনোবা বচাবহি মই কি কৰিলো মোক এৰি দিয়া মোক সোনকালে খুলি দিয়া ঐ চুপ কাইলৈ তোক বেলেগ ঠাইলৈ নিয়া হ'ব আজি ৰাতি ইয়াতে এৰি দিয়া মোক ঘৰলৈ মনত পৰিছে মোক মালৈ মনত পৰিছে চুপ বল মা 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 কিয় কান্দিছ কি আছে তোৰ মনে মনে থাকচোন কেলে কান্দিছ মা মই তোমাৰ ওচৰলৈ একেবাৰে গুচি আহিলো মা মই এতিয়াহে বুজিছো তোমাৰ একো ভুল নাই মোৰ বিশ্বাস আছিল তই যে এদিন মোক বুজি পাই মোৰ ওচৰলৈ তই ঘূৰি আহিবি এতিয়া বল ভিতৰলৈ কিবা এটা খাই ল'বি খাবলৈ দিয়া নাই মই মৰি যাম মা মা তই কান্দি কান্দি নিজকে ইমান কিয় কষ্ট দিছ অলপ ধৈৰ্য ধৰ ভাইটিক নিশ্চয় বিচাৰি পাম মা তোকনো আৰু কিমান বুজাম ভাইটি তাত অকলশৰে আবদ্ধ হৈ থকা নাই নহয় মা আমাৰ ফালৰ পৰাতো আমি বহুত চেষ্টা কৰিছো কিন্তু কি কৰোঁ মোৰতো নিজৰ ইচ্ছাৰে একো কৰিব নোৱাৰো আজি এজনী দুৰ্ভগীয়া মাতৃয়ে এজন পুলিচ বিষয়াৰ ওচৰত ভিক্ষা খুজিছে মোৰ ল'ৰা আনি দে যেতিয়া বলিছে
নিৰ্যাতন কৰিব পাৰিছে যদিও মা মই তোমাক কথা এটা সুধিব পাৰোঁনে? সুধ আকৌ কি কথানো? মা মোক তুমি দেউতাৰ চুক্তি এৰি থৈ আহিছিলা। এইবোৰ কি কথা সুধিছ তই? এইবোৰ কৈ আকৌ মই অতীতলৈ ঘূৰি যাবলৈ মন নাই মোৰ। মা মই কি ভুল কৰিছিলোঁ? মোৰ জীৱন তাত সুৰক্ষিত নহয় বুলি জানিও তুমি মোক তাত এৰি থৈ আহিলা যে। তোৰ দেউতাৰ অত্যাচাৰে মোক ঘৰে আহিবলৈ বাধ্য কৰালে। সেইবাবে মই নতুনকৈ ইয়াতে জীৱনটো আৰম্ভ কৰিলোঁ। মোলৈ তোমাৰ এবাৰ মনত নপৰিলে মা? কিয় নপৰিব? বহুত পৰিছিল। কিন্তু য'ত জীৱনৰ কোনো সুৰক্ষা নাই তাত থকাতকৈ ইয়াত সকলোৰে জীৱনটো আগবঢ়াই লৈ যাম বুলি ভাবোঁ। ভালে কৰিলা মা। এই সিদ্ধান্তৰ বাবে আজি মই তোমাৰ কাষত পাইছোঁ। হ'ব, এতিয়া সেইবোৰ কথা ভাবি থাকিব নালাগে। তই কিতাপ পঢ়। তই আজিলৈকে ভাইটিক একো সন্ধানেই উলিয়াব পৰা নাই। সি আজিলৈকে জীয়াই আছে বা নাই? তই তেনেকৈ কিয় কৈছ মা? সি অতি সোনকালে ঘৰলৈ ঘূৰি আহিব। তই ধৈৰ্য ধৰ। মূৰ্খ, তই একো এটা ভালকে কাম কৰিব নাজানো। ধৰি আনিব কৈছিলো কাবাক, ধৰিলি কাবাক। ছাৰ, এইটোৱে আকৌ SP ভাই। আপুনি ইয়াক ধৰি আনিব পৰা নাছিল জানো? আৰু তোক ML জীয়কাকে আনিব কৈছিলো মই। ছাৰ, মই কি ঘটিটো কৰোঁ? এনেকৈ ধৰি আনিছিলি সেনেকৈ এৰি থৈ আগৈ। অ'কে বছ। তুমি কোন হয়? এই অৱস্থাত তুমি ইয়াত পৰি আছা যে? মই দিম। মোৰ বহুত ভোক লাগিছে। তুমি মোক কিবা এটা খাবলৈ দিব পাৰিবা নেকি? হ'ব বাৰু, মোৰ ঘৰ ওচৰতে আছে। তুমি মোৰ লগত ব'লা। মোক অলপ সহায় কৰা, মোক অলপ ধৰা। মা কি হ'ল? এটা ভাল খবৰ আছে। ভাইটি খবৰ পাইছা? পাইছোঁ মা। আমাৰ ভাইটিক সিহঁতি মুকলি কৰি দিছে। অৰূপে ভাইটিক বাটতে লগ পাই মোলৈ ফোন কৰিছিল। এতিয়া বৰ্তমান ভাইটি অৰূপেতৰ ঘৰত সুস্থ অৱস্থাত আছে। মই যাওঁ তাক লৈ আহোঁ। ময়ো যাওঁ ভাইটিক আনিবলৈ। সি মোক দেখিলে আনন্দিত হ'ব। তেন্তে ব'লা।